হে এভৰিৱান, নমস্কাৰ। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কুকাৰত বনোৱা এটা ভেজ পোলাও লগতে এটা চিম্পল চিকেন কাৰী ৰেচিপি। তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই পোলাওখিনি বনাম। তাৰ বাবে মই পিঁয়াজ লৈছোঁ সৰু সৰুকৈ কাটি, কেপচিকাম লৈছোঁ, গাজৰ লৈছোঁ, তাৰপিছত লৈছোঁ কাজু, কিচমিচ, তেজপাত, শুকান জলকীয়া এটা, গোটা জিৰা আৰু লং, ইলাইচি, ডালচেনি। আপুনি নিজৰ পচন্দ অনুসৰি চব্জি ল'ব পাৰে। এতিয়া মই গেছত কুকাৰ এটা বহাই লৈছোঁ আৰু গৰম হোৱাৰ পিছত ইয়াতে ৰিফাইণ্ড অইল দিছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। তাৰপিছত মই ইয়াতে তেজপাতখিনি দি লৈছোঁ, লগতে শুকান জলকীয়াটো দিছোঁ, তাৰপিছত গোটা জিৰাখিনি দিছোঁ। জিৰাখিনি অকণমান সময় ফুটিবলৈ দিম। তাৰপিছত মই ইয়াতে দিছোঁ লং, ইলাইচি, ডালচেনিখিনি দি লৈছোঁ। এইখিনিও ফুটিবলৈ দিম। তাৰপিছত মই ইয়াতে কাজুখিনি দি লৈছোঁ। অলপমান সময় এইখিনি ভাজি ল'ম। তাৰপিছত মই ইয়াতে দিম কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনিৰ লগতে মই কাটি থোৱা গাজৰ দি লৈছোঁ, কেপচিকামখিনিও দি ল'ম। আপুনি ইয়াতে বিন, মটৰ এইবিলাকো দিব পাৰে, কিন্তু মোৰ ওচৰত নাছিলে, সেইবাবে মোৰ ওচৰত যি আছিলে সেয়াই দি লৈছোঁ। এইখিনি অলপ সময় লৰাই থাকিম। ইয়াতে মই অকণমান নিমখ দিছোঁ যাতে সোনকালে কোমলি যায়। এইখিনি বহুত বেছি ভাজিব নালাগে, অলপ সময় লৰাই থাকিম। তাৰপিছত মই এনেদৰে চাউলখিনি ধুই এনেদৰে ৰাখি থৈছিলোঁ 5 মিনিটমানৰ কাৰণে। মই জহা চাউল ব্যৱহাৰ কৰিছোঁ, আপুনি বাচমতি চাউলো ল'ব পাৰে। এতিয়া মই চাউলখিনি ইয়াতে দি লৈছোঁ। চাউলখিনিও লাহে লাহে লৰাই থাকিম যাতে ভাঙি নাযায়, অতি সাৱধানে লৰাম। তাৰপিছত মই ইয়াতে অকণমান নিমখ দি লৈছোঁ আৰু কিচমিচখিনিও দি লৈছোঁ। এতিয়া মই এইখিনি অলপ সময় লৰাই থাকিম। এনেদৰে অলপ সময় লৰোৱাৰ পিছত মই ইয়াতে এতিয়া পানী দিম। মই ডেৰ গিলাচ চাউল লৈছিলোঁ, তাৰ বাবে 2 গিলাচ পানী দি লৈছোঁ। তাৰপিছত ছাইডত লাগি থকা চাউলখিনি মই এনেদৰে সামৰি লৈছোঁ। এতিয়া মই ইয়াতে ঘি দি লৈছোঁ। ঘি মই 3 চামুচমান দিছোঁ, আপুনি ঘিৰ ঠাইত বাটাৰো দিব পাৰে। এনেদৰে পোলাও বনালে শেষত ঘি দিব লাগে, তেতিয়া গোন্ধটো ভাল আহে। শেষত মই অকণমান পুদিনা পাত দি লৈছোঁ। তাৰপিছত কুকাৰৰ ঢাকনিখন মাৰি 2টা চিটি মাৰিম। এতিয়া মই মাংসখিনিৰ কাৰণে প্ৰথমে মাংসখিনি মেৰিনেট কৰিম। তাৰ বাবে হালধি লৈছোঁ,
তাৰপিছত আদা নহৰু আৰু জলকীয়া পেষ্টখিনি দি লৈছোঁ। এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ দি লৈছোঁ। আপুনি যি যি শুকান মছলা দিব বিচাৰে এইখিনি সময়তে দিব পাৰে। তাৰপিছত এতিয়া মই অকণমান মিঠাতেল দি লৈছোঁ আৰু এইখিনি মিলাই ল'ম। আপুনি হাতেৰে মিলাব পাৰে, কিন্তু মোৰ জলকীয়াক অলপমান ভয় লাগে, সেয়েহে চামুচেৰে মিলাই লৈছোঁ। তাৰপিছত এইখিনি মই আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম। তাৰপিছত মছলাৰ কাৰণে লৈছোঁ পিঁয়াজ, তেজপাত, কেপচিকাম, আলু আৰু বিলাহী। তাৰপিছত এখন কেৰাহী গেছত পাতি লৈছোঁ। এতিয়া তেল দি লৈছোঁ। ইয়াতে মই তেলখিনি গৰম হোৱাৰ পিছত তেজপাতখিনি দি লৈছোঁ। তাৰপিছত পিঁয়াজখিনি দি ল'ম। মাংসখিনি মই একেবাৰে চিম্পুলকৈ বনাইছোঁ। সকলোৱে জানেই বনাব, তথাপি দেখুৱাইছোঁ আৰু। এতিয়া পিঁয়াজখিনি অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি অলপমান কোমলি যোৱাৰ পিছত মই ইয়াতে মেৰিনেট কৰা মাংসখিনি দি লৈছোঁ। তাৰপিছত এনেদৰে লৰাই থাকিম। তাৰপিছত মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু লৰাই থাকিম। অলপ সময় ভাজি লোৱাৰ পিছত এনেদৰে যেতিয়া তেলখিনি বিৰিঙি উঠিব, তেতিয়া মই ইয়াতে বাকীখিনি বস্তু দি যাম। ইয়াতে বিলাহী দি লৈছোঁ। এইখিনি মিক্সিত মাৰিও দিব পাৰে, কিন্তু মই এনেদৰে ভাল পাওঁ। তাৰপিছত কেপচিকামখিনি দি লৈছোঁ। তাৰপিছত মই আলুখিনি দি লৈছোঁ। আলুখিনি মই অলপমান সময় বইল কৰি লৈছিলোঁ, সেয়েহে অলপ দেৰিকৈ দিছোঁ। আপুনি যদি বইল নকৰে তেতিয়াহ'লে অলপমান আগতে দি ল'ব, তেতিয়া ভালদৰে সিজি যাব। এতিয়া অলপ সময় এইখিনি এনেদৰে ফ্ৰাই কৰি থাকিম। এইখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ইয়াতে মই পানী দি ল'ম। এইফালে এইখিনি ফ্ৰাই কৰি থাকোঁতে মই আনফালে অলপমান গৰম পানী কৰি লৈছিলোঁ আৰু ইয়াতে গৰম পানীখিনি দি লৈছোঁ। বেছি পানী নিদিওঁ, যিহেতু চিকেনত বেছি পানী দিলে ইমান ভালো নালাগে, সেয়ে এইখিনিয়ে পানী দিম। আৰু শেষত মই ইয়াতে গৰম মছলা দি লৈছিলোঁ, যিখিনি দেখুওৱা নহ'ল। এতিয়া কুকাৰৰ ঢাকনিখন গুচাই লৈছোঁ আৰু দেখিছেনে পোলাওখিনি খাবলৈকে বহুত ভালো হৈছিলে আৰু দেখাতো বহুত ভাল হৈছে। মই এনেদৰে কাটা চামুচ এখনেৰে এনেদৰে দি লৈছোঁ, যাতে তলৰ ভাতখিনিও লাগি নধৰে তাত। এতিয়া মই এইখিনি এখন প্লেটত সাজি ল'ম। তেন্তে এয়াই আছিলে আজিৰ ভিডিঅ'টো। কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।